তো ধেমাজি আৰু লখিমপুৰৰ মাজত হৈছিলে। কোনে জিকি পায়? ধেমাজি লখিমপুৰ জিকিলে। খেল কেনেধৰণৰ খেলটো বহুত ভাল প্ৰদৰ্শন হৈছিলে। খেলটো ড্ৰ হৈছিলে, কিন্তু ট্ৰাইবেকাৰত দুৰ্ভাগ্যবশতঃ ধেমাজি টিমটো হাৰি থাকিলে। দৰ্শক কেনেধৰণৰ ইয়াত সহযোগ কৰিছে? দৰ্শকে বহুত ভাল সহযোগ কৰিছে, দৰ্শক যথেষ্ট হৈছে। আৰু কিমানখন খেল আছে ইয়াত? আৰু মোটামুটি 4খন খেল আছে, খেল হ'ব 6 তাৰিখে। যিহেতু আমাৰ ইয়াত ধেমাজিতে খেলটো হৈছিলে, ধেমাজিৰ টিমে হাৰি গ'ল, তাৰ বিষয়ে আপুনি কি ক'ব? ধেমাজিটো দুৰ্ভাগ্যবশতঃ হাৰিলে, কিন্তু ধেমাজি টিমটো সুন্দৰ প্ৰদৰ্শন কৰিছিলে। পিছলৈ কি বিচাৰে আপোনালোকে? পিছলৈ আশা কৰিছোঁ আমাৰ ধেমাজি টিমটো ভাল হ'ব লাগে। আশা কৰিছোঁ আমি এতিয়াৰ নিচিনা নহয় আৰু উন্নত ধৰণৰ খেল খেলিব পাৰিব বুলি আমাৰ আশাবাদী। আৰু 4দিন খেল আছে, 4টা খেল আছে। মোটামুটি আমাৰ এইটো টুৰ্ণামেণ্টটো 3টা খেল আছে। আমাৰ মাজতে এদিন গেপছ দিম, সেইটো আমি লেডিজ খেল খেলাম সেইটো দিনা। ৰাইজক আহ্বান জনাব? সকলো ৰাইজক দলে বলে সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ।